নমস্কাৰ। কবিতাৰ শিৰোনাম তই নাকান্দিবিও দেহিং পাতকাই। কবি লক্ষ্মীপ্ৰিয়া কলিতা। আবৃত্তিকাৰ ভাৰ্গৱ জ্যোতি দত্ত। দুখত ম্ৰিয়মান আজি বৰ্ষাৰণ্যৰ বিশাল ভূমিচোন আজি নিমাত। নাকান্দিবাও দেহিং পাতকাই। শব্দৰে কেনেকৈ বুজাও তোমাক, বন্যপ্ৰাণীৰ মুক্ত হৃদয়চোন আজি শেষ হোৱাৰ পথত। আজি চৌদিশে কান্দোনৰ ৰোল, আজি তোমাৰ সন্তানবোৰেও কান্দি উঠিছে আজিচোন সকলো নিমাত। প্ৰকৃতিপ্ৰেমী চৰাইজাক বন্যহস্তী সকলো বাকৰুদ্ধ। মাথো সিহঁতৰ হৃদয়ে কান্দিছে আৰু মানৱক কৈছে, আমাৰ জন্মভূমিখন ধ্বংস নকৰিবা। আজি দিহিং পাটকাই নগৰীকৰণৰ দিশত অসমৰ চৌদিশত উঠিছে কান্দোনৰ জোৱাৰ। পাটকাইৰ বুকুত দপদপাই জ্বলিছে একুৰা জুই। পাটকাইৰ সেউজীয়া বুকুত সানিব খুজিছে নগৰৰ ৰং। বৰ্ষাৰণ্যক মাথো আজি ইতিহাস কৰিব খুজিছে। উচ্চ অভিলাষী মানৱবোৰে ঔদ্যোগিকৰণ কৰি। হে মানৱ, এই প্ৰকৃতি শুনি পাটকাইৰ ঘৰখন ধ্বংস নকৰিবা অসমীয়াৰ মুখলৈ চাই। তুমি নাকান্দিবাও দিহিং পাটকাই। ধন্যবাদ।